লগত বিয়া হবৰ দিনাৰ পৰা মোৰ জীৱনত শান্তিয়ে নোহোৱা হৈ গৈছে বিয়া হবৰ দিনাৰ পৰা খালি খাটাং গিটিং মোৰ লগত লগাই বন উফ এতিয়া মোক চাহ বনাব দিছে কি গলি আসলতে তোক মই বিয়াই বাইত পানাল গেছিল আৰু বিয়াৰ আগত যদি মেকআপ কৰি ইমান ধুনীয়া হৈ নাথকিলে হয় নহয় মই তোক বিয়াই নাপতিলো কি মই মেকআপ কৰি বগাই আছিলো বিয়াৰ আগত মোক চেনি দি পেলাই আইনছা ইটা মই মেকআপ কৰি বগাই আছিলো বিয়াৰ আগত হ'ব এতিয়া লেকচাৰ বন্ধ কৰ মোৰ অফিচলৈ যাব দেৰি হৈছে এই টিফিন যোগাৰ কৰি দিয়া আৰু আজি মোৰ হাতে কিন্তু দেৰি হ'ব অলপ কিয় মানে কাম আছে অফিচৰ কথা কি জানো কাম আছে মোৰ দেৰি হ'ব এয়া লোৱা টিফিন বক্স আৰু কলকান ঘৰত আহিবা কত যাব নালাগে আরে দোষ কি হল তোর চোন আজি একদম মুড খারাপ হয়েছে কিয়া নহয় দোষ মোৰ বহুত টেনশ্যন মোৰ জীৱনটো অশান্তিৰে পাৰ হ'ব যেন পাইছোঁ কি ক'ম মই মোৰ লগত মিছেছে সদায় কাজিয়া লাগি থাকে সদায় কাজিয়া মই মানে আৰু বহুত অশান্তিত আছোঁ এইটো কথা এসময়ত মোৰো এনেকুৱা দিন আছিলে কিন্তু মই এতিয়া কি কৰিছোঁ জানা হেল্ল' हाँ हाँ ঠিক আছে ডাৰ্লিং মই যাই আছোঁ দিয়া ভাল দিয়া মিছেছে তোমাক ইমান মৰম কৰে আৰে পাগল এইজনী মোৰ মিছেছ নহয় গাৰ্লফ্ৰেণ্ড হয় সেইকাৰণে তোকো কৈছোঁ তই এজনী গাৰ্লফ্ৰেণ্ড ল ঠিক আছে নাই দোষ সেইবিলাক কৰিব ভাল নালাগে এতিয়া আৰে দোষ কিমান আৰু ঘৰত বনোৱা খিচাৰি খাই থাকিবা মাজে মাজে বাহিৰত গৈ কিনে চিকেন বিৰিয়ানী খাব লাগে ন ৰাইট ৰিয়েলি ধুনীয়া কথা কৈছা কিন্তু क्या से क्या हो गया হাৰে এই আৰু এতে কিয় কান্দি আছে কি বা হৈছে এই সুধো তুমি ইয়াত অকলে অকলে কিয় কান্দি আছা আৰে কি হৈছে তোমাৰ কোৱাচোন কোৱা না কি হৈছে মই সাধাৰণ এটা আইফোন খোজাওঁতে মোক বয়ফ্ৰেণ্ডে ব্ৰেকআপ দিছে क्यों बेटे मन में लड्डू জিয়া বনালে ভাল আৰে তুমি সেইটো কথাৰ কাৰণে কান্দিছা তুমি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰা মই তোমাক কালি এটা আইফোন আনি দিম নালাগে দিয়া তুমি আকৌ মোক আগৰ বয়ফ্ৰেণ্ডজনৰ দৰে লুভিয়া বুলি ভাবিছা প্লিজ তেনেকৈ নকবাচোন মোৰ লগত তুমি ফ্ৰেণ্ডশ্বিপ কৰা মই তেনেকুৱা নহয়তো ক'ত যাব ওলাইছা তুমি আজি মোৰ এখন ইম্পৰ্টেণ্ট মিটিং আছে মিটিং আজিতো সানডে সানডে মানে কি আৰু অফিচৰ কাম তুমি কি জানো সানডে মিটিং দিছে আমাক আৰে সানডে ক'ত মিটিং থাকে তুমি মোক এনি টাইম কিয় সন্দেহ কৰি থাকো মিটিং আছে কাৰণে মই সন্দেহ কৰিলো মই সুধিছো তোমাক ক'ত যাব ওলাইছা আৰু আজিতো সানডে হয় সানডে বাৰু কোনটো অফিচত মিটিং থাকে তোমাৰ কথা বাদ দিয়া মোৰ মিটিং আছে মই যাম বাই So sorry, দেৰি হৈ গ'ল মানে আগতে লাইন গাড়ী আহিলে যে সেইকাৰণে দেৰি হৈ গ'ল বেয়া নাপাবা প্লিজ অ হয় নেকি তুমি এখন স্কুটি লৈ লোৱা তুমিয়ে এখন স্কুটি লৈ দিয়া না নালাগে দিয়া তুমি আৰু মোক আগৰ বয়ফ্ৰেণ্ডটোৰ দৰে লুভিয়া বুলি ভাবিবা আৰে বেবী তুমি এইবিলাক কিয় কৈছা সেইবিলাক নক'বা না তোমাক স্কুটি লাগে ন টেনশ্যন নল'বা মই অহা সপ্তাহত দি আছোঁ আৰে তুমি ইয়াত কি কৰিছা নাই মানে আমাৰ বিয়া চিঠিখন বিচাৰি আছো আৰে তোমাৰ যে হঠাৎ কি মনত পৰিল আমাৰ বিয়াখনৰ কথা বিয়াৰ কথা মনত পৰা নাই মোৰ বিয়াৰ কেতিয়া এক্সপায়াৰি ডেট যায় তাকে চাই আছিলো কি সৰি ইয়াৰ অলপমান দেৰি হৈ গ'ল
ইমান দেৰি হ'ল সেই তেতিয়াৰ পৰা ৱেইট কৰি আছোঁ চৰি ইয়াৰ তোমাৰ কাৰণে আজি এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ কোৱাচোন তুমি আগতে চকু বন্ধ কৰা আগতে কোৱা কি কৰাচোন চকু বন্ধ মই কৈ আছোঁ অ'কে এতিয়া তুমি চকু খোলা ৱাও এইবাৰচোন চাবি তাৰমানে তুমি মোৰ কাৰণে স্কুটি আনিছা য়েছ বেবি সঁচানে সঁচাকৈ ৱাও আই এম ছ' হেপী স্কুটি ৱাও তুমি মোৰ কাৰণে স্কুটি আনিলা ঠিকেই কিন্তু মোৰতো ফোনটো বেয়া হৈ আছে তুমিচোন মোক আইফোন দিম বুলি কৈছিলা তাৰে কি হ'ল আইফোনচোন এতিয়ালৈ দিয়াই নাই নালাগে দিয়া তুমি আৰু মোক আগৰ জনৰ দৰে লোভিয়া বুলি ভাবিবা নালাগে দিয়া আইফোন তুমি কিয় টেনশ্যন লৈছা কালিয়ে পাই যাবা আইফোন সংগীতা আমি আৰু কিমান এনেকৈ লুকা চুটিকৈ নকৰি থাকিম আমি দুটাই বিয়া হ'ব লাগে বিয়া নাই মই তোমাৰ লগত বিয়া হ'বতো নোৱাৰোঁ আৰু মই যদি তোমাৰ লগত বিয়া হ'ব লাগে তেতিয়াহ'লে তুমি তোমাৰ চব ডিভ'ৰ্চ দিব লাগিব এণ্ড তোমাৰ গোটেই প্ৰপাৰ্টি মোৰ নামত কৰি দিব লাগিব তুমি পাৰিবা জানো আৰে তুমি এইবিলাক কি কৈছা মই তাইক ডিভ'ৰ্চ দিব নোৱাৰিম কিন্তু সংগীতা এজন হাজবেণ্ডৰ যিখিনি মৰম সেইখিনি মই তোমাক দিব পাৰিম নাই নহ'ব কাৰণ আজি তুমি মোক পাই তাইক এৰিছা আৰু কাইলৈ তুমি বেলেগক পাই মোক এৰি দিবা তোমাৰ কি ঠিক আছে গতিকে মোকতো ছিকিউৰিটি লাগিব ন গতিকে তোমাৰ গোটেইখিনি প্ৰপাৰ্টি মোৰ নামত কৰি দিব লাগিব যদি পাৰা তেতিয়াহ'লে কোনো কথা নহ'ব দোস্ত আজি মই তোক ইয়াত কিয় মাতিছোঁ জানানে মই তাইক ডাইভৰ্চ দিব পৰা নাই ইপিনে একো এৰিব পৰা নাই মই কি কৰোঁ আৰু দোস্ত কিবা এটা পোৱাৰ কাৰণে কিবা এটাতো হেৰাব লাগিবই যদি তুমি তাইৰ লগত সুখ পাইছা শান্তি বিচাৰি তেতিয়াহ'লে ডিভ'ৰ্চ দি দিয়া কি ঠিক আছে মই আজিয়ে গৈ তাইক ডিভ'ৰ্চ দিম চোৱা মোৰ ডাইৰেক্ট কথা মই আৰু তোমাৰ লগত নাথাকোঁ এইখন আমাৰ ডিভ'ৰ্চ পেপাৰ ইয়াতে চাইন কৰা আচলতে মই যিটো কথা ভাবিছিলোঁ সেইটোৱে সঁচা হয় মই তোমাৰ মোবাইলত সিদিনা সংগীতা নামৰ ছোৱালীজনীৰ মেছেজ পাইছিলোঁ মই ভাবিছিলোঁ কোনোবাই এনে ধেমালি কৰিছে কিন্তু নাই সঁচা ক'ত চাইন কৰিব লাগিব দিয়া তোমাৰে শান্তি হওক এয়া ল'বা ঠিক আছে এতিয়াই মোৰ শান্তি আমি আৰু ছাকচেছ হ'বলৈ বেছি সময় নাই কাৰণ জিতুৱে সকলো ৰেডিয়ে কৰিছে কাগজ পত্ৰ সকলো ৰেডিয়ে কৰিছে এতিয়া কেৱল ডিভ'ৰ্চ পেপাৰত চাইনটো হৈ গ'লে জিতুৰ সকলো প্ৰপাৰ্টি আমাৰ হৈ যাব ৰাজ দিয়া হ'ব দিয়া তুমি মোৰ ঘৰত মোক নোকোৱাকৈ কিয় আহিছা চালি হাৰামি তোৰ এই মিছা মৰমৰ কাৰণে মই এনেকুৱা এজনী ৱাইফক এৰি আহিছোঁ যিজনীয়ে কি মোৰ সুখৰ কাৰণে মোৰ প্ৰেমৰ কাৰণে মোকে ত্যাগ কৰিছে তো ডাইভৰ্চ দিব লাগে হা এয়া লোৱা তোৰ ডাইভৰ্চ আৰু সম্পত্তিৰ পেপাৰ ডাইভৰ্চ দিব লাগে হা লোৱা इश्क अधूरा दुनिया अधूरी ख्वाहिश मेरी कर दो न पूरी জুমি তুমি ক'ত যাব ওলাইছা তোমাৰ অন্তৰতে যিহেতু মোৰ কাৰণে ঠাই নাই মৰম নাই গতিকে মই তোমাৰ এই ঘৰটোত থাকি কিনো কৰিম মই যাবগৈ ওলাইছোঁ তুমি তাইৰ লগত সুখত আৰু শান্তিত থাকা এয়াই মোৰ কামনা জুমি আচলতে মোৰ এইটো ডাঙৰ ভুল হৈছিল মই এজন বন্ধুৰ কথা শুনি এইবিলাক কৰিছিলোঁ আৰু হাজবেণ্ড ৱাইফৰ মাজত সৰু সৰু কাজিয়া হৈয়ে থাকে সকলোৰে হয় সেইবুলি যে এৰা এৰি হ'ব লাগে তেনে কথা নহয় মই আজিহে বুজি পাইছোঁ আই এম চৰি যিয়ে নহওক দেৰিকৈ হ'লেও যে তুমি অনুতপ্ত হ'লা মোৰ সেয়াই ভাল লাগিছে আজিৰ পৰা প্লিজ কাজিয়া নকৰিবা অ'কে হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু প্লিজ সকলোৱে একোটা লাইক কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আমি আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে এটা সৰু মেছেজ দিয়াৰ কাৰণে বহুত কষ্ট কৰোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ ছ' মাছ